দৰ্শকসকল বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ তলাতল ঘৰত নৱবৰ্ষ বুলি প্ৰীতিভোজ ইয়াত খোৱা হৈছে, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। কেনেকৈ কিমান ফূৰ্তি ফাৰ্তা কৰি পিনি ইয়াত প্ৰীতিভোজ বা বনভোজ খোৱা হয় আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আহক তাকে আমি বনভোজস্থলীত গৈ চাওঁগৈ। আহক। নৱবৰ্ষৰ প্ৰথমটো দিনত ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহৰ আগমন ঘটে আৰু ইয়াত চাবলগীয়া বহুত ধৰণৰ হেৰি আছে, যেনে কিনাৰতে আপোনাৰ গোলাবাৰুদৰ ঘৰ আছে, ৰংঘৰ আছে, আপোনাৰ তলাতল ঘৰ বাকৰিতে আপোনাৰ বনভোজ খাব পাৰে আৰু বনভোজৰ স্থলীত নানা ধৰণৰ দেশী বিদেশী পৰ্যটকৰো ভিৰ হয় কেতিয়াবা। আৰু আজিৰ দিনটোতো আপোনাৰ কিছুমান মানুহ আহিছে বহুত দূৰ দূৰণিৰ পৰা, অসমৰ বাহিৰৰ পৰা ইয়ালৈ মানুহৰ আগমন ঘটে। নতুন বছৰটো সকলোৰে কাৰণে সুখৰ হওক, এয়াই মোৰ কামনা। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।